হেল্ল' গাইজ, মোৰ গাটো বেয়া হৈছিল সেইকাৰণে আপডেট অহা নাছিল। এভৰিৱান, এতিয়া আমি যাব ওলাইছোঁ টাৱাং। এয়া ৰাতিপুৱাৰ দৃশ্য। আজি ৰুমটো দেখুওৱা নহ'ল বাৰু, ৰাতি গাটো অলপ বেয়া হ'ল সেইকাৰণে ৰুমটো দেখুওৱা নহ'ল। এয়া আমি আহি পালোঁ টাৱাং আৰু চেৰাবাস্তাত সোমাইছোঁ। ঠাণ্ডা বৰফ পৰি আছে বহুত। এতিয়া সোমাম আৰু ঠিক আছে, আপোনালোকে চাই থাকক, দেখাই আছোঁ। বৰফে এইবিলাক অলপ অলপ পৰি আছে। মাজে আমাৰ যাত্ৰা আৰম্ভ। এয়া দেখিছেনে, একো দেখাই নাপায়, কুঁৱলী কুঁৱলী। আমি গাড়ীয়ে কুঁৱলী মাজে মাজে গৈ আছোঁ এতিয়া। আমি আহি এতিয়া খাব সোমাইছোঁ আৰু এই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিছোঁ, তাৰপিছতে একো খোৱা হোৱা নাই। এতিয়া হোটেল পাইছোঁ বাৰু, খাই লওঁ কিবা এটা। কিবা মানে ভাতে খাম চাগে, দুপৰীয়া হৈছে যিহেতু খাই লওক পাইছোঁ আপোনালোকে। এয়া এতিয়া আমি খাই লৈ এতিয়া গৈ আছোঁ। খাব ভালে লাগিছে বাৰু, ভেজ থালিয়ে খালোঁ আমি, যিহেতু বাহিৰত। প্ৰাইচবিলাক ঠিকেই আছে বাৰু, নৰ্মেলে প্ৰাইচ হয়। ৱেডাৰৰ কাৰণে এতিয়া বৰষুণো দিছে। চাওক আপোনালোকৰ পৰিৱেশটো। আমি টাৱাঙৰ দিশে গৈ আছোঁ বাৰু, কিন্তু স্ক্ৰীণতো ইমান নাজানিম বাৰু কি পাইছোঁ, কিন্তু টাৱাং অভিমুখে গৈ আছোঁ। এয়া কুঁৱলীৰ মাজে মাজে আমাৰ যাত্ৰা। এয়া দেখিছে ন, একদম ধুনীয়া ভিউ দেখাইছে কিন্তু ইয়াৰ পৰা। ইয়কে হয় চাগে, হয় ইয়কে হয়। আজি নেদেখা বস্তু দেখা পালোঁ দেই। হেল্ল' গাইজ, মোৰ গাটো বেয়া হৈছিল সেইকাৰণে আপডেট অহা নাছিল। আমি ফেমাছ ইউটিউবাৰ, এইয়া কাশ্মীৰৰ ফিলিং মোবাইলতে লওক। এই তলত দেখি দেখা চেখা পোৱা নাই, এইটো বেলেগ কথা। ইয়াতে এইগিলা তিৰি চিৰি দেখা পায় ৰাস্তাইদি। কচেৰি নহয়, এইটো অৰুণাচলী তিৰি। গাইজ, পাহাৰখন কেনেকুৱা লাগছি আপোনালোকে জনাব, কমেণ্ট মাৰিব। ৱেলকাম আহিল। রাস্তা কিন্তু বঢ়িয়া রাস্তা। কি পালোঁ কিন্তু ভিউটো দেখাই দিছোঁ মই আপোনালোকক।